আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম আমি যিকোনো এটা খাদ্য বস্তু খালে এই বস্তুটোৰ কিবা নহলে কিবা এটা সোৱাদ আমি কিয় পাওঁ আপোনালোকে জানে যে আমি যিকোনো এটা খাদ্য বস্তু খালে এই খাদ্য বস্তু তিতা নহলে মিঠা বা অন্য কিবা এটা নহলে কিবা এটা আমি সোৱাদ নিশ্চয় পাওঁ আসলতে এইদৰে আমি যিকোনো এটা খাদ্য বস্তুৰ পৰা সোৱাদ আমি কিয় পাওঁ আসলতে আমি যিকোনো এটা খাদ্য বস্তুৰ পৰা সোৱাদ পোৱাৰ মুখ্য কাৰণটো হৈছে আমাৰ জিভাটো আমি জিভাটোৰ কাৰণে যিকোনো ধৰণৰ খাদ্য বস্তুৰ পৰা সোৱাদখিনি পাওঁ কিন্তু এটা কথা হ'ল যিকোনো এটা খাদ্য বস্তু খাওঁতে আমাৰ জিভাটোৱে কেনেকুৱা ধৰণৰ কি কাম কৰে যে এই খাদ্য বস্তুখিনি খোৱাৰ লগে লগে এই খাদ্য বস্তুৰ পৰা আমি সোৱাদটো পাবলৈ সক্ষম হওঁ আসলতে ইয়াৰ কাৰণটো হৈছে আমি যেতিয়া যিকোনো এটা খাদ্য বস্তু খাওঁ তেতিয়া এই খাদ্য বস্তুখিনি আমি প্ৰথমে দাঁতেৰে চুবাওঁ আৰু যেতিয়া আমি এই খাদ্য বস্তুখিনি দাঁতেৰে চুবাওঁ তেতিয়া এই খাদ্য বস্তুখিনিৰ পৰা এটা ৰস নিৰ্গত হৈ যায় বা এটা ৰস ওলায় আৰু এই ৰসখিনি যেতিয়া ওলায় তেতিয়া এই ৰসখিনিয়ে গৈ আমাৰ জিভাটোৰ ভিতৰত থকা লালতি গ্ৰন্থিৰ ভিতৰত সোমাই যায় আৰু লালতি গ্ৰন্থিৰ ভিতৰত সোমাই যোৱাৰ লগে লগে লালতি গ্ৰন্থিৰ ভিতৰত থকা কোষবোৰ বা কণিকাবোৰ এক্টিভ হৈ যায় বা সক্ৰিয় হৈ যায় আৰু এনেদৰে এই লালতি গ্ৰন্থিৰ ভিতৰত থকা কোষবোৰ এক্টিভ হোৱাৰ লগে লগে এই ৰসখিনিৰ মাজত আৰু এই লালতি গ্ৰন্থিৰ চেলখিনিৰ মাজত বা এই লালতি গ্ৰন্থিৰ কোষখিনিৰ মাজত এটা ৰাসায়নিক ক্ৰিয়া হৈ যায় আৰু এনেদৰে এই ৰসখিনি আৰু লালতি গ্ৰন্থিৰ মাজত থকা কোষখিনিৰ মাজত ৰাসায়নিক ক্ৰিয়া হোৱাৰ লগে লগে তাৰ ভিতৰত থকা কিছুমান তন্ত্ৰিকা আৱেগিক হৈ যায় আৰু এই তন্ত্ৰিকাবোৰ আৱেগিক হোৱাৰ লগে লগে এই আৱেগবোৰে গৈ আমাৰ মস্তিষ্কত থকা সোৱাদ কেন্দ্ৰলৈ গৈ পায়গৈ আৰু এনেদৰে যেতিয়া এই আৱেগখিনি আহি আমাৰ সোৱাদ কেন্দ্ৰত গৈ পায়গৈ তেতিয়া আমাৰ সোৱাদ কেন্দ্ৰটোৱে এটা স্বাভাৱিকভাৱে এটা সোৱাদৰ অনুভৱ কৰে আৰু এই যিখিনি সোৱাদ অনুভৱ কৰে এই সোৱাদটোৱে হৈছে আমি খাদ্য বস্তুত পোৱা তিতা মিঠা বা অন্যান্য সোৱাদটো অৰ্থাৎ চমু অৰ্থত আমি যিখিনি খাদ্য বস্তু খাওঁ এই খাদ্য বস্তু চুবালে এটা ৰস নিৰ্গত হয় আৰু এই ৰসখিনি আমাৰ জিভাৰ লালতি গ্ৰন্থিৰ ভিতৰত প্ৰৱেশ কৰে আৰু লালতি গ্ৰন্থিৰ ভিতৰত প্ৰৱেশ কৰাৰ লগে লগে লালতি গ্ৰন্থিৰ ভিতৰত থকা চেলবোৰ এক্টিভ হৈ যায় আৰু এই চেলবোৰ এক্টিভ হোৱাৰ ফলতে কিছুমান ৰাসায়নিক ক্ৰিয়াৰ ফলত কিছুমান তন্ত্ৰিকাৰ দ্বাৰা এটা আৱেগৰ বাৰ্তা মস্তিষ্কত থকা সোৱাদ কেন্দ্ৰই পায়গৈ আৰু এই সোৱাদ কেন্দ্ৰই এইদৰে বাৰ্তা পোৱাৰ লগে লগে এটা সোৱাদ অনুভৱ কৰাই আমাক আৰু এই অনুভৱটোৱে হৈছে আমি যিকোনো এটা খাদ্য বস্তু খালে তাৰ পৰা পোৱা এই সোৱাদটো গতিকে সেইটোৱে হৈছে আমি যিকোনো এটা খাদ্য বস্তু খালে তাৰ পৰা পোৱা তিতা বা মিঠা যিকোনো ধৰণৰ সোৱাদ পোৱাৰ কাৰণ